স্বাগতম জনাইছো পাব্লিক হোৱা ইউটিউব চেনেলটিলৈ। আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ নতুন এছঅ'পিখনৰ বিষয়ে আলোচনা কৰিম। ধুনীয়াকৈ বুজাই দিম আপোনালোকক, গতিকে ভিডিঅ'টো শেষলৈ চাওক। ফাৰ্ষ্ট পইণ্টটো হৈছে অল এনচাৰ মাষ্ট বি হেণ্ড ৰাইট বাই দ্য এক্সামিন্ড ইন A4 সাইজ পেপাৰ এ মডেল এনচাৰ। মানে এনচাৰবিলাক নিজৰ হেণ্ড ৰাইটেৰে লিখা হ'ব লাগিব, নিজৰ হাতে লিখা হ'ব লাগিব। আৰু যি মডেল বনাব লাগে, মানে যি মডেল বাউণ্ডাৰীটো বনাব লাগে A4 পেপাৰত, সেইটো গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত দিয়া আছে, ডাউনলোড কৰি ল'ব, বা মোৰ ডিছক্ৰিপশ্যনতো দিয়া থাকিব, ডাউনলোড কৰি ল'ব। ছেকেণ্ড পইণ্টটো আছে অল পেজেছ মাষ্ট কণ্টেইন পেজ নাম্বাৰ্ছ। মানে গোটেইবিলাক পেজত পেজ নাম্বাৰ দিয়া থাকিব। থাৰ্ড নাম্বাৰটো হৈছে number of pages may be less or more than 10 pages, but it no case the upload document more than 5 MB size. মানে যেটো পেজ নাম্বাৰ আছে, পেজ নাম্বাৰ মানে যিমান লয় আৰু সেইটো আগৰবাৰ ধৰ 10টা আছিল, 10টাৰ ওপৰত ল'ব নোৱাৰিছিল, কিন্তু এইবাৰ 10টাৰ ওপৰতো ল'ব পাৰিব যিমান লয়, এইটো ভাল কৰি দিছে। আৰু যি পেজবিলাকৰ মানে টোটেল সাইজ এটা পিডিএফত 5 MBৰ ওপৰত হ'ব নোৱাৰিব, 5 MBৰ তলত 2-3 MBত হৈ যায় আৰু এইটো কৰি ল'ব। বা পিডিএফ কেনেকৈ বনাব লাগে সেইটো লাগে, মই ভিডিঅ' বনাম যদি লাগে। আৰু ফৰ্থ নম্বৰটো আছে এ প্ৰচিডিউৰ ইজ লেইড ডাউন ইন দ্য পৰ্টেল গুৱাহাটী ইউনিভাৰ্চিটি আছে to noun as to how to scan and convert the answer sheet to PDF and can be reduced to less than 5 MB. মানে এইবিলাক সম্পূৰ্ণ প্ৰচিডিউৰটো দিয়া আছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিত, তাত গৈ চাব পাৰে কেনেকৈ বনায় গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত। This is properly as to how to limit it to less than the specified size. Ideally, if scanned properly, a 10 pages document will be around only 2 MB size only. মানে এইটো আপোনালোকে আগতে একবাৰ ট্ৰাই কৰি চাব পাৰে, নিজে যিকোনো প্ৰেক্টিছ কৰি চাব পাৰে ঘৰতে, কেনেকৈ বনায়, কি বনায় পিডিএফ যিটো পিডিএফত সুবিধা হয় সেইটো চাব পাৰে। 2-3 MBতে হৈ যায় আৰু এইটো তাকে কৈছে। 5 নম্বৰটো দিছে যিটো পিডিএফ কৰাৰ কাৰণে এপ এটাৰ প্ৰয়োজন হয়, সেই এপটোৰ গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত ৰিকমেণ্ডেড কৰিছে 4টা এপ। সেইটো দৰকাৰ নাই, যিটোত সুবিধা পায় আপোনালোকে, যিটোত সুবিধা পায় সেই এপটোহে ইউজ কৰিব। এতিয়া বেলেগে কোৱা বা সেইটো ইউজ নকৰিব, আৰু নিজৰ যিটো সুবিধা হয় ইউজ কৰিব, সেইটোত কৰি দিলে হ'ল। 8 নম্বৰটো once a student uploads a document, she cannot do it again, so make sure that the answer sheets are properly scanned, converted to a single PDF, maintaining serialization of the pages. মানে এইটো এবাৰ চাই ল'ব দিছে আৰু ধৰ পৰীক্ষা শেষ হোৱাৰ পিছত মানে সঠিককৈ পিডিএফটো হৈছে নে নাই, স্কেন হৈছে নাই, সঠিককৈ পিডিএফটো স্কেন হৈছে নাই প্ৰপাৰলি, সেইটো এবাৰ চেক কৰি ল'ব। আৰু ইয়াত এটা উল্লেখ কৰিছে যে 5 MB, আৰু এবাৰ চেক কৰি চাই ল'ব লাষ্টত যে পিডিএফটো 5 MBৰ তলত হৈছে নে নাই। যদি বেছি হয় কিন্তু এইটো আপলোড নহ'ব, সেইটো চাই ল'ব ভালকৈ। তাত 9 নম্বৰটো দিছে ইন অৰ্ডাৰ টু টেক দ্য এক্সামিনেশ্যন দ্য ষ্টুডেণ্টছ will be required to log in to the examination portal. To log in, the students need to give correct registration number, mobile number and date of birth. এইটো মানে যেটো যিদিনাখন এক্সাম দিব তাক মানে নিজৰ মোবাইল নাম্বাৰ বা আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি লগ ইন কৰিব লাগিব। এইটো ভালকৈ চাই ল'ব, শুদ্ধ হ'ব লাগিব, যদি ভুল হয় লগ ইন নহ'ব। মোৰ মতে আগতে এবাৰ এইটো লগ ইন হয় না নহয় এবাৰ নিজে চেক কৰি চোৱা ভাল হ'ব, পৰীক্ষাৰ আগত কেইদিনমান আগত। 10 নম্বৰটো দিছে since it is an open book examination conducted in the online mode, they will be able to take the help of the textbook, notes etc. এইটো আপোনালোকে অপেন বুক ইউজ কৰিব পাৰিব, ধৰ টেক্সট বুক হওক বা নোটছ বুক এইবিলাক ইউজ কৰিব পাৰিব।
এবাৰ দিছে 12 নম্বৰ there will be no offline submission of any answer sheet anywhere এবাৰ কিন্তু অফলাইন সাবমিশন নহব যোৱা বছৰ কলেজত চাই নোটবিলাক অফলাইন সাবমিশন কৰিব পাৰিছিল কিন্তু ইমান হয় বা সকলোখিনি অনলাইনতে হ'ব অনলাইনতে সাবমিট কৰিব লাগিব 13 নম্বৰ দিছে further students are informed to ensure their connectivity and use of proper gadgets মানে ধৰ এক্সামটো দিয়াৰ কাৰণে মোবাইল ফোন হওক বা এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক ভালকৈ সাজু কৰি ল'ব দিছে আৰু all 14 নম্বৰ all practical examination will be notified later on যদি কিবা প্ৰেক্টিকেল এক্সাম হয় তো পিছত জনাব আৰু তো এইখিনি আছিল নতুন এছঅপি খনৰ বিষয়ে নিশ্চয় বুজি পালে কিবা যদি বুজি পোৱা নাই মোক কমেন্ট কৰক বা যদি ধৰ পিডিএফ বনোৱা বা কিবা প্ৰবলেম পায় মোৰ চিনাকিখনিয়ে মোক ডাইৰেক্ট কন্টাক্ট কৰিব পাৰে নিশ্চয় মই সহায় কৰিম এক্সামৰ দিনাও যদি মোক কন্টাক্ট কৰে মই সহায় কৰিব চেষ্টা কৰিম আৰু বুজাই দিম তো এইখিনি আছিল আজিলৈ যদি ভিডিঅ'টোৰ পৰা কিছু কথা বুজিব পাৰিলে বা জানিব পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই আগবঢ়াই থাকিম তো আজিলৈ বাই বাই